বন্ধুসকল কোনে কোনে আপোনালোকে আখৰা দেখিছে? আখৰা বুলি নহয়, কুকুৰা যুঁজ। মই বৰ্তমান গৈ আছোঁ আজি কুকুৰা যুঁজ। আপোনালোকে চাই থাকিব, দেখাই থাকিম কুকুৰা যুঁজ। মই আহিছোঁ, গাড়ী ভাড়া লৈ আহিছোঁ। এতিয়া গৈ আছোঁ য'ত আপোনালোকক দেখাই থাকিম। ধুনীয়া, কি ধুনীয়া প্ৰগ্ৰেম পাতিছে নহয়। জেগাডোখৰ নাম হ'ল ৰামাই ঘোঁৰামৰা। ঘোঁৰামৰা পৰে দেখোন ন, ঘোঁৰামৰা। তাৰপাছত ধ্ৰুৱ ঘৰ ইয়াতে আছে। মই অলপ পাছতে তাৰপৰা আহোঁগৈ, ধ্ৰুৱ ঘৰত যাম এপাক। ধ্ৰুৱক ফোন এটা কৰিব লাগিব এতিয়া, ক'ত আছে সি। এবাৰ বেছি দূৰ নহয়, ধ্ৰুৱ ঘৰ 1 কিলোমিটাৰমান আছে নেকি ইয়াৰপৰা। ধ্ৰুৱ ঘৰ পাৰ হৈ আহিলোঁ মই, যিটো ৰাস্তা দি আহিলোঁ মই। গাড়ী পাৰ্কিংটো হ'ল আহি ইয়াত, আমি তাত গাড়ী থৈ আহিলোঁ। যেনি আছে চব পিনে কুকুৰা দেখিব, একদম কুকুৰা, চব পিনে কুকুৰা ভৰ্তি হৈ আছে। মনে হ'ল মই আহি পাই গ'লোহি বৰ্তমান ধ্ৰুৱহঁতৰ গাঁৱত। গাঁৱৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক, ধুনীয়া পৰিৱেশ। সেইপিনে ছাইডত মথাউৰি দেখিবলৈ পাইছে। এইবিলাক মানে পথাৰ, মুকলি আহল বহল জেগা, নিজান জেগা, বিৰাট ধুনীয়া জেগা। কিছুমান এদিনীয়া জেগাত আহিলে এনেই মনটো ভাল লাগে অলপমান, ভাল একদম ধুনীয়া আহল বহল জেগা। এইপিনে পথাৰ মুকলি আছে, ধুনীয়া জেগা। এইপিনে ছাইডত মুকলি বাৰী এখন আছে, তাত আছে তেতেলী এজোপা আছে, কি ধুনীয়া তেতেলী তল। সেইজোপা তেতেলী গছ দেখিবলৈ পাইছে। আজিকালি চব জেগাত তেতেলী গছ নাই, মানুহে কাটি পেলাই তেতেলী বাৰীত, ঘৰ বাৰীত থাকিব নাপায় বুলি কয়, কাটি পেলাই। তেতেলী ক'ত লাগি আছে আপোনাক দেখুৱাইছোঁ দেই মই। ইয়াতে ক'ৰবাত দেখিছিলোঁ এটা, এইটো এটা দেই দেখুৱাইছোঁ। সেইটো দেখিলে তেতেলী। বিশেষকৈ মানে কি ঘৰ বাৰীত তেতেলী থাকিব নাপায় বুলি কয়, সেইটো কাৰণে বাহিৰত আছে। বাহিৰৰ মুকলি বাৰী এখন, কঠীয়া তলিৰ নিচিনা। এইডোখৰ পৰা আহি গ'লোঁ আমি এতিয়া, পথাই আহিলোঁ। আহি মথাউৰিত উঠিলোঁ, মথাউৰিত উঠি একদম মথাউৰিৰ ওপৰত আছোঁ। ইয়াতে ধ্ৰুৱহঁতৰ খেতি আছে, তাকে চাবলৈ আহিলোঁ। চব পিনে চব্জি খেতি দেখিবলৈ পাইছে। এইবোৰ খেতি দেখিছে, ধুনীয়া খেতি, কি ধুনীয়া খেতি, ধুনীয়া হ'বই। আমি আহিলোঁ এতিয়া ইপাৰে, মথাউৰি পাই আমাৰ এই দাদাজনৰ বাৰী, এইজনৰ গোটেইখিনি এইখিনি খেতি কৰিছে। এইপিনে দেখিবলৈ পাইছে, এই বাজোপা দেখিছে নহয়, তালৈকে আছে। এইখন জীয়াখন দেখিছে, এইখন জীয়াখনৰ পৰা আৰু যাম বাৰু আপোনালোক দেখাম। এতিয়া ধ্ৰুৱ আহি আছে, ধ্ৰুৱ পোৱা নাই, ধ্ৰুৱ আহি লওক, তাৰপাছত আগলৈ যাম। এইপিনে মটৰ ছিঙি আছে, মটৰ দেখিবলৈ পাইছে, তাৰপিছত মটৰ খেতি, গোটেই মটৰ তলো এইবোৰ দেখিছে, মটৰ ছিঙি বস্তাত ভৰাই গৈছে। লাই বিলাহী লগাইছে, ডাঙৰ নাই সময়। বন্ধাকবি, দেখিছে এইটো পানী নাই ইয়াত, আচলতে মথাউৰি পাই আছে পুখুৰীটো, সেইকাৰণে শুকাই গ'ল এইটো। 2-3 কুইণ্টেল বাহিৰ মাছ ওলাই এইটো। অঁ, বহুত মাছ ওলাই ন। চিতল, বৰালি, অঁ, চব নদী পৰা আহে, মাছ ধৰি আমনি লাগি যাওঁ, লাগিব ন, ধেমালি ডাঙৰ নি এইটো। সেইটো আছে হ'ব, পানীত দেখিছোঁ এইপিনে, পানী আছে অলপ, মাছ
আহিকে নগ'লে বা বগৰী চাই লওঁ ক'ত যাওঁ বগৰী চাই আহে এই বাইক এখন মাৰিলা পিছল কিন্তু পিছল খাই ল'ব জিলিমিলি আছ লৈ যাম নিবি আকৌ চব লাগিব আমি এতিয়া বগৰী খাবলৈ গৈ আছোঁ ধ্ৰুৱ গাঁৱত আহিছোঁ ধ্ৰুৱ ঘূৰাই লৈ ফুৰিছে ধ্ৰুৱ পিনে কওঁ ঘৰৰ গাঁৱত আহিছোঁ ফ্ৰেছ বস্তু চব পাব আহি যাব সেইখন ধ্ৰুৱ ঘৰত আহে দেখিছে বিয়াত দেখা আছে কিন্তু ইয়াৰ পাছতে আমি যাম ধ্ৰুৱ বাৰীত বগৰী নহয় যাব পকা নাই কেঁচা হৈ আছে বগৰী কিন্তু বেথন লাগিছে আমাৰ সেইপিনে কিন্তু বগৰী শেষ হ'বলৈ হ'ল বগৰী দেখিছে একদম চাপতে বগৰী হাতে চিঙিব পৰা আছে মস্তি আছে বগৰী খাবলৈ সোৱাদটো ভাল আকৌ দেই বগৰী লোৱা খুন্দি খাবলৈ ভাল লাগিব পকা নাই ভালকৈ কিবা যন্ত্ৰ এটা বনাইছে এইটো মাৰি চাওঁতে ওপৰত ধুনীয়া চাউণ্ড কৰিলে জিলিমিলি ছিঙিলোঁ জিলিমিলি এমুঠা এই দাদাজনৰ বাৰীত আহিলোঁ বাৰীত আহি পিনে এতিয়া মোনা ভৰাইছোঁ দাদাজনে কৈছে বন্ধাকবি লৈ যাবলৈ কাৰণে বন্ধাকবি ধুনীয়া ছিঙি দিছে লৈ লৈছোঁ ইয়াত কোনো সাৰ চিষ্টেম নাই পলক মাটি সেইখিনি লাই ফুলিলে অঁ বিলাহী দেখিছে পকি পকি আছে কেইদিন বাকী আছে পকিবলৈ সম্পূৰ্ণ নাই পকা দেখিছে কিন্তু কবিৰ লগত দিলে চেপেটা হৈ যাব কণ বেচ আছে কণ বিলাহী এই হয় আধা পকা লাগিব এই পেচপেটাকৈ হৈ যাব নাই পোৱা মই নাই পোৱা নাই আধা পকাটো পকি যাব আধা পকা সম্পূৰ্ণ নাই পকা হয়তো যাব তই এই জিৰিমিলি আগত দিব লাগিব নহ'লে পেটেকা হৈ যাব এইখন জাতিলাও বাৰী দেখিছে কি ধুনীয়া লাগি আছে গাঠিয়ে লাগিছে পূৰা ওলমি আছে এইখন ধুব হয় বাৰী ধুব আমাৰ নাই জাতিলাওহে আছে জাতিলাও লাগি আছে ধুব বাৰীত আহিলোঁ এবাৰ এতিয়া খেতি মূলা কৰিছিলে মূলাখিনি শেষ হ'ল মূলা ইয়াত আছিলে মূলা শেষ হ'ল এইখিনি মটৰ বাকী আছে নাই হোৱা মটৰখিনি টাইম লাগিব অলপমান কুমলীয়া হৈ আছে ৰঙালাও দিছে মাজতে এইজোপা ধুব বগৰীজোপা পাক চাই আহোগৈ একদম লমালমে লাগি আছে বগৰী দেখুৱাই দিছোঁ চব মই গৈ পিনে ইমান ধুনীয়াকৈ লাগিছে নহয় দেখিবলৈ বিৰাট ধুনীয়া লাগিছে দেখিছে বগৰী সাপ থাকে বুলি ভয় লাগে নহয় ইয়াত ৱাও বগৰী কি ধুনীয়া লাগি আছে নহয় গোটেই গছজোপা বগৰী এইপিনি চাইডটো ইমান নাই বাৰু সেইটো চাইডটো আছে আজি ট্ৰেক্টৰ আনিছে ইয়াত ধুবনৰ মাটিত
ট্ৰেক্টৰ লগাব ন বৰ জংঘল সেইপিনে যাবলৈ নোৱাৰোঁ সাপ চাপ থাকিব পাৰে ইয়াত গুৰি এটা আছে যে বিয়া ডাঙৰ কেনেকৈ গছৰি পালে সাপ কেইটা কামুৰি দিব বগৰী দেখালে এটা মই টেষ্ট কৰি চাওঁ যে কি ডাঙৰ বগৰী বেলেগ খেতি কৰিব আগৰ মূলা আছিলে এইখিনি মূলাখিনিত ট্ৰেক্টৰ নমাই পূৰা হাল লগাই দিছে দেখিছে মস্তি কিন্তু বগৰী খাবলৈ পেট টেষ্টি আছে হেৰি গ'ল আগবাঢ়িলে বহুতো পাই গ'ল সেয়া দেখিছে এইযোৰ পৰা কেইটামান বগৰী নিব লাগিব ইয়াৰ ঘৰটো বেলেগ চব খেতি এইবিলাক দীঘল পাইছে খেতিয়ে খেতি এইপিনে এইখিনি কিবা বন নিচিনা চব পৰি পৰি আছে সৰিয়হ এইখিনি অঁ সৰিয়হ হয় অঁ তাত বিঘামান হৈ যাব এইখিনি সৰিয়হ খেতি এই ইয়াত বহুত দূৰত সৰিয়হ ফুলি আছে কি ধুনীয়া লাগিছে ইয়াত দেখিবলৈ পাইছে বেলেগৰ বাৰী মাজে মাজে গৈ আছোঁ লাইখিনি গোন্ধাইছে নাকত লাগিছে একদম ধুনীয়া লাগিছে তাজা তাজা লাই চেণ্ট মাৰিছে যেতিয়া কেৰাহীত বনালে কেনেকুৱা চেণ্ট এটা মাৰে সেই চেণ্টটো মাৰিছে ইয়াত বিৰাট ভাল লাগিছে এই মটৰ বাইক ছিঙি আছে মটৰ লোকেল মটৰ মিঠা মিঠা খাই একদম টেষ্টি লাগিছে বঢ়িয়া লাগিছে এবাৰ ধুব কৰিছোঁ গাঁওখনৰ নাম কি আছিলে ফুটা হোলা গাঁওখনৰ নাম এইডোখৰ ডিষ্ট্ৰিক্ট ডিব্ৰুগড় চব পিনে মটৰ ইয়াত হ'লচেলত 26 টকা কৈছে কেজি ৰাস্তা বন্ধ কৰি দিব পাৰিম না অঁ টেষ্টি বেলেগ ছিঙিও নহয় এইটো আনিলোতো আমি যিমান খোজকাঢ়িলোঁ নহয় বৰ্তমান এতিয়া কমেও 10 কিলোমিটাৰমান হ'ব নেকি খোজকাঢ়ি আছোঁ কাৰণ মানে কি খোজকাঢ়িলেও ভাগৰ লগা নাই ভাগৰ নলগা কাৰণটো হ'ল যেনি চালেও সেউজীয়া চব চব্জি খেতি আৰু কেঁচা মটৰ খাই আহিছোঁ কেঁচা মটৰৰ যিটো বজাৰত বিকে সেইটো শুকাই যায় সেইটো কাৰণে ইমান মিঠা নহয় ডাইৰেক্ট ছিঙি পিনে খাইছোঁ যে টেষ্টি বেলেগ বিৰাট মিঠা যিখন সৰিয়হ বাৰী মই দেখাইছিলোঁ এই ৰাস্তাৰ পৰা সেইখন সৰিয়হ বাৰীখন সেইখন সেইপিনে দেখিবলৈ পাইছে কিমান ডাঙৰ খেতি ধেমালি খেতি আছে এইখিনি সেইবোৰ মানুহ খেতিত লাগি আছে চব চব্জি খেতি আমাৰ এইজনৰ বাৰী আৰু এখন বাৰী আছে এইখন বাৰী দেখিলোঁ এতিয়া মটৰ গাজৰ নাই কোৱা ন মটৰ খাইছে ধুব সেইটো বৰ মিঠা আকৌ খাবলৈ টেষ্টি বেলেগ বহুত দূৰ আহিলোঁ আমি এতিয়া আহি এতিয়া নদী কিনাৰত পাই গ'লোহি ধুনীয়া হাৱা মাৰি আছে পানী গৰম হৈ আছে মটৰ ছিঙি থাকোঁতে গৰম উঠি গৈছিলে বুঢ়ীদিহিং ন এইখনে বুঢ়ীদিহিং এইটো গৰা
সেইখন মিচিং গাঁও ন অঁ সেই ওখ ওখ ঘৰ অঁ গৈনো ভাল লাগিলে হয় অলপ জুম কৰি ঘৰকেইটা দেখুৱাই দিছোঁ চাংঘৰকেইটা এইয়া দেখিছে অঁ নাৱত পাৰ হ'ব লাগিব কিন্তু ন এইয়া নাওখন আহি আছে ইপাই পাৰ হ'ব লাগিছে নাৱত পাৰ হ'ব লাগিব যা বুলি ক'লে একদম পানী চলি আছে দেখিবলৈ পাইছে ইটো চাইডৰ পৰা পানীটো ইটো চাইডে গৈ আছে পৰিৱেশটো এনেই ভাল লাগিছে ধুনীয়া লাগিছে একদম আহল বহল মুকলি জেগা এইটো ৰাস্তা এটা আছে গাড়ী আহে বুলি কৈছে পিনে এইটো সাঁতুৰিব নাজানো মই মই দূৰাই কথা সাঁতুৰিব নাজানো মই এনেকুৱা গোন্ধটো যিটো গোন্ধ মাৰিছে নহয় এই গোন্ধটো মাৰিব লাগে লাইপাত মূলাপাত এইবিলাক যেতিয়া গেলে নহয় গেলিলে চেণ্টটো আহে সেই চেণ্টটো পালেহে নাকত চব্জি বাৰীত সোমোৱাৰ নিচিনা লাগে হা ভৰি যে বিষয় নাই বৰ্তমান লাগে কিন্তু জোতাটোৰ কাৰণেহে অলপ দিগদাৰ হৈছে ধুব একদম পূৰা বিষাই গ'ল গৈছে ভৰি হাত বহুত খোজকাঢ়িলোঁ দেই আজি ধেমালি খোজকাঢ়িল নেকি আজি আহি আহি পাই গ'লোহি মথাউৰি একদম বাৰী শেষ কৰি দিলোঁ একদম মথাউৰিৰ পৰা ধেমালি দূৰ নদী 3 কিলোমিটাৰ হৈ যাব নেকি আৰু ধুব এইখিনি ঘৰ আছে 2 কিলোমিটাৰমান এতিয়া ইয়াৰ পৰা এইখিনি আকৌ গৈ আছোঁ খোজকাঢ়ি মথাউৰি উঠি গ'লোঁ বৰ্তমান এতিয়া পাই গ'লোঁ এয়া মথাউৰি দাদাজনৰ বাৰীৰ পৰা লৈ ল'লোঁ মটৰ 3 কেজিমান বন্ধাকবি বিলাহী জাতিলাও চব্জি অলপ লৈ ল'লোঁ এইয়া মথাউৰি বন্ধুসকল অলৰেডি মই তাৰপৰা আহি পাই গ'লোঁ ডিব্ৰুগড়ৰ পৰা যিহেতু গৈছিলোঁ ডিব্ৰুগড় ঘৰত ডিব্ৰুগড় ঘৰৰ পৰা আহি পাই গ'লোহি আজি ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে লাইক কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টাটা বাই বাই